হেল্ল' বন্ধুসকল, আজি হৈছে গৰু বিহু। সেইটো কাৰণে গৰু গা ধোৱা দৃশ্যটো আপোনালোকক দেখুৱাই দিছোঁ। কেনেদৰে আমাৰ জেগাটুকুৰাত গৰু গা ধুৱাইছে আপোনালোকে চাই থাকক শেষৰলৈকে। এয়া দেখিছে নহয় কেনেদৰে আমাৰ ইয়াত গৰু গা ধুৱাইছে। দেখি বহুত ভাল লাগিছে, আন বছৰতকৈ বেছিয়ে ভাল লাগিছে। কাৰণ আমাৰ ইয়াত বুলিয়ে নহয় আৰু বেলেগতো আজি কেইবছৰমান ধৰি গৰু গা ধুৱাবলৈ কাৰণে পানীয়ে নাছিলে। ভিতৰৰ পৰা মটৰৰ পাইপ ফিটিং কৰি এনেদৰে এটুকুৰা জেগাতে ৰাস্তালৈ আনি গৰু গা ধুৱাইছিলে। আৰু আজি ইমান বছৰৰ মূৰত এনেদৰে গৰু গা ধোৱা দিনা পানী দেখি মনটো কিবা এটা ভাল লাগিছে। আৰু ইমান ফূৰ্তি কৰিছে নহয় সকলোৱে। আপোনালোকে দৃশ্যবোৰ দেখিছে আৰু গৰু গা ধুৱাবৰ কাৰণে কি কি বস্তু ব্যৱহাৰ কৰিছে সেইবোৰ মই কোৱা নাই, মাত্ৰ দৃশ্যটোহে দেখাইছোঁ। আৰু এইবোৰ কেনেদৰে ফূৰ্তি কৰিছে দেখিছেই। ইমান ভাল লগা দৃশ্যটো মই আপোনালোকক নেদেখুৱাকৈ থাকিবই নোৱাৰিলোঁ। সেইটো কাৰণে মই আপোনালোকক দেখুৱাই দিছোঁ আমাৰ ইয়াতনো কেনেকৈ কি হ'ল। আৰু মায়ে এয়া হালধি পিচি আছে। বেটাহেঁতি এতিয়া গা ধুবগৈ, আমিও গা ধুম। গা পা ধোৱা হৈ গ'ল, কিন্তু বৰষুণ জাকহে আকৌ দিলে। নেৰানেপেৰাকৈ দিয়ে আছে, কিন্তু এৰিবনে নাই ঠিকনাই নাই। আৰু ভিডিঅ'টো আজিলৈ ইমানেই। আৰু সকলোলৈ মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু শেষত ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আজিলৈ আহোঁ, বাই বাই।